নিশ্চয় ভালে আছে বাবে আপুনি এই ভিডিওটো ওপেন কৰিছে আহক তেন্তে আজি আমেজিং কেইটামান নিউজ হেডলাইনৰ ওপৰত আলোচনা কৰিম যিকিটাই মৌলিক উপাদানৰ মাজত সেক্সক লবৰ বাবে বাধ্য কৰাইছে কিন্তু এটা ডিসক্লেমাৰ আছে হেডফোন লগাইহে এই ভিডিওটো চাব নহলে উৰি অহা হেতা চন্দলৰ বৰষুণে আপোনাৰ বিভিন্ন জায়গাত আঘাত কৰিব পাৰে জগৰীয়া মই নহয় নমস্কাৰ মই বিশ্বজিতে ফেক্ট এণ্ড ফানৰ ফান এপিসোডৰ প্ৰথমটো খণ্ডলৈ আপোনাক স্বাগতম জনাইছো আহক এনে কিছুমান মানুহ আছে যি কোট কি কৰিব লাগে হেতু নাজানে পূৰ্ণ গৰম হৈ থাকে তাৰ মাজৰ অংশটো তাক যদি ভাল পকা মিটা এফাল দেখাই দিয়া যায় সি কি কৰিব হেতু আপোনাৰ কল্পনাৰ অগোচৰ তেন্তে চাওক দুগৰাকী যুৱতীক কাষত বহুৱাই হস্তমৈথুন কৰা অটো চালক মুকুল আলীক গ্ৰেপ্তাৰ সেক্সকো মৌলিক উপাদানৰ মাজত ল'ব লাগে নহলে ঘটনা বহুত ডাঙৰ হ'ব দুমাহৰ পিছত ধৰা পৰিছে বেমাৰী সেক্সৰ এটো এডিকশন সেক্স এডিক্টেড কিছুমান মানুহ আছে ল'ৰা আছে নহলে গুপ্তাজিৰ পৰা গুপ্ত ৰোগৰ দৰৱ খাই খাই গুপ্তটো ক্লুপ্ত কৰিলে এটা প্লাষ্টিক বটলত জনাংগ সোমোৱাই বিপদত পৰিল যুৱক দুমাহৰ পিছত কাষ চাপিল চিকিৎসকৰ জনাংগ জোখৰ বাবে মূত্ৰনলীত সোমোৱাই দিলে USB কেবল এক্স-ৰেত ধৰা পৰিল মানে অজীৱ পৃথিৱীত অজীৱ মানুহ আছে নিউটন বাবাই মধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিছিলে সেয়ে যিকোনো বস্তু ওপৰলৈ দলিয়াই দিলে ঘূৰি আহি আকৌ পৃথিৱীতে পৰে নিউটন বাবাই আৱিষ্কাৰ কৰা মধ্যাকৰ্ষণ শক্তিৰ ফলতে এজনী ছোৱালী বেলকনিৰ পৰা তললৈ সৰি পৰিলে এতিয়া ন্যায়ালয়ে কাষ চাপিবৰ বাবে নিউটন বাবাৰ ঠিকনাটো লাগে কিয়নো তেওঁ আৱিষ্কাৰ কৰা মধ্যাকৰ্ষণ শক্তিৰ ফলতে সেই ছোৱালীজনী তললৈ সৰি পৰিলে এখন গাড়ীৰ ওপৰত ভাগ্য ভাল তাই বাচিলে কিন্তু কিয় সৰি পৰিলে জানিব মন নাযায় চাওক তেন্তে প্ৰেমিকৰ সৈতে অন্তৰংগ মুহূৰ্তত ব্যস্ত আছিল ফ্লাইটৰ বেলকনিৰ পৰা গাড়ীৰ ওপৰত সৰি পৰিল অৰ্ধনগ্ন যুৱতী ভিডিঅ' ভাইৰেল নহলেতো তাতে লাগি থাকিলেহেঁতেন নিজৰ কামত গাভৰু অৱস্থাতে প্ৰেগনেণ্ট আগতেও হৈছিলে এতিয়াও হৈ আছে আৰু আগলৈকে হৈ যাব কিন্তু বাহানাটো সঠিক হ'ব লাগে আগতে কি বাহানা মাৰিছিলে মুখত টেপা দি লৈছিলে মাৰি পেলাম বুলি কৈছিলে নহলে চবৰে আগতে কৈ দিম বুলি কৈছিলে নহলে ঢেকিয়ানীত জনী বাবা লগত থাকোঁতে ডেনিয়েল বাবাই দেখি পেলাই ভিডিঅ' কৰি ল'লে মোক আৰু এই অৱস্থা কৰিলে আজিকালি কিন্তু এনেধৰণৰ নহয় আজিকালি এনেধৰণৰ অনলাইনত কেঁচুৱা জন্ম দিলে এগৰাকী মহিলাই প্ৰয়োজন নহল কোনো সংগী নাম দিলে ই বেবী সংযমৰ এই ফিল্ডত ছোৱালীবিলাকতো অনলাইন পৰীক্ষাত পাছ কৰিলে বাকী থাকি গ'ল ল'ৰাকেইটা ল'ৰাই কি কৰিব এতিয়া প্ৰথম বিজ্ঞাপন আৰম্ভ কৰিলে তাৰপিছত মহিলা কণ্ঠস্বৰ ব্যৱহাৰ কৰি বিবাহ প্ৰত্যাশী যুৱকক প্ৰবঞ্চনা আৰক্ষীৰ জালত ড্ৰিম গাৰ্ল এই সকলোবোৰ কথাৰ বাবেই মই চৰকাৰলৈ অনুৰোধ জনাইছো যে সেক্সক অতি সোনকালে মৌলিক উপাদানৰ মাজত ধৰিব লাগে নহলে ই কেতিয়াবা গৈ পেলাই ডাঙৰ অঘটন কৰিব মোৰ লগত যদি আপুনি এগ্ৰী আছে তেন্তে কমেণ্ট কৰি জনাওক ভিডিঅ'টো যথেষ্ট ভাল পাইছে চাগে ইমান দূৰলৈকে চালে যেতিয়া প্লিজ লাইক এটা কৰক ছাবস্ক্ৰাইবটো ডেফিনেটলি কৰিব মোৰ বিশ্বাস আছে আপোনালোকৰ ওপৰত কৰক আৰু ফানি নিউজ হেডলাইনছ শ্বেয়াৰ কৰিব লাগিব নহলে আপোনাৰ লগৰকেইটাই কপা গম পাব যে আপুনি কেনেকুৱা লেভেলৰ ভিডিঅ' চাই নেক্সট এটা ভিডিঅ'ত লগ পোৱালৈকে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ধন্যবাদ